হেল্ল' বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, দেশৰ লগতে সমগ্ৰ বিশ্বত যিদৰে কোভিড-19ৰ প্ৰভাৱ পৰি আছে, সেয়ে লকডাউনৰ সময়সীমাও ক্ৰমান্বয়ে বৃদ্ধি কৰি গৈ আছে চৰকাৰে। আৰু বহুত দিন ঘৰতে সোমাই এইদৰে আছোঁ আৰু ভিডিঅ'ও বনাব পৰা নাই। ভাবিলোঁ আজি মাজুলীৰ চাপৰি ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই যাওঁ বুলি, আৰু আপোনালোককো দেখাই আনিম। আহক। কিমান দিনৰ মূৰত এনেকুৱা মুক্ত পৰিৱেশত ওলাই আহিছোঁ আৰু দেখিছে চাৰিকাষে কেনেকুৱা। আৰু ইয়াত ড্ৰাইভাৰ মোৰ ভাইটি হয়। আৰু এয়া দেখিছে ব্ৰহ্মপুত্ৰৰ চৰচাপৰি, আৰু এয়া দেখিছে কিমান দূৰলৈকে মুকলি। দেখিছে, দেখাই দিছোঁ 360। আৰু এইবোৰ বগৰী গছ, বগৰী হোৱা টাইমত ইয়াৰ পৰাই আমি বগৰী নিওঁহি। আৰু এয়া দেখিছে কিমান দূৰলৈকে মুকলি, কি সুন্দৰ পৰিৱেশ। আহি ব্ৰহ্মপুত্ৰৰ পাৰ পাই গ'লোহি, আৰু কি সুন্দৰ পৰিৱেশ, সকলোখিনি আপোনালোকক দেখাই দিম। আৰু এটা তাতকৈ বিশেষ ডাঙৰ কথা খবৰ, ইয়াতে আহি দেখিলোঁহি হাতী ওলাইছে। আপোনালোকক দেখাব পাৰোঁ নাই, চেষ্টা কৰিম দেখাবলৈ, কিন্তু কেমেৰা ঢুকি পাবনে নাপায় ক'ব নোৱাৰিম, কিন্তু নিজ চকুৱে দেখি আছোঁ। এয়া দেখাই দিছোঁ, চাওক। বন্ধুসকল, এয়া দেখিছে বালিচৰত খোজকাঢ়ি আছোঁ, আৰু কিমান যে ভাল লাগিছে বুজাব পৰা নাই। ইমান দিন লকডাউনত ঘৰতে সোমাই আছিলোঁ, আজি ফাইনেলি ওলাই আহি কিবা এটা অন্ততঃ ভাল লাগিছে মনটো। আৰু তাতকৈও বিশেষ কথা, ইয়াতে আহি ব্ৰহ্মপুত্ৰ পাৰৰ ইটো চাপৰিত হাতী দেখিছিলোঁ আমি। কেমেৰাত দেখাব নোৱাৰিলোঁ সম্পূৰ্ণকৈ, যদি দেখাব পাৰোঁ যদি দেখাব পাৰোঁ তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া খোজ দেখাইছোঁ আপোনালোকক। এইফালেদি এতিয়া অকণমান আগতে গুচি গৈছে, কিন্তু ভিডিঅ' ফুটেজ ল'ব নোৱাৰিলোঁ। এইবোৰ খোজ দেখিছে ইমান। শুনা, বল সিফালে পাৰে যাম। বল সোনকালে বল। বেছি আগলৈ নাযাবি। এয়া দেখিছে আপোনালোকে, আমি ব্ৰহ্মপুত্ৰৰ পুলিচৰ পাৰ হৈ এয়া চৰচাপৰিত পালোহি। আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া দেখিছে আপোনালোকে, এয়া দেখিছে আপোনালোকৰ বাবে ইমান কষ্ট কৰি এই শ্বুটটো ল'বলৈ ট্ৰাই কৰিলোঁ। অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আপোনালোকক দেখাবৰ কাৰণে ইমান কষ্ট কৰি শ্বুটটো ল'বলৈ ইয়াত পালোহি। ইয়াত দেখাই আছোঁ, আমাৰ ফালে ঘূৰি আছে। আৰু এয়া দেখিছে আপোনালোকে সম্পূৰ্ণকৈ। ব্ৰহ্মপুত্ৰৰ মাজৰ চৰচাপৰিত এয়া এজনীয়াকৈ গণেশ বাবা। বহুত কষ্ট কৰি এই ফুটেজটো সংগ্ৰহ কৰিছোঁ, আৰু এয়া ক্ৰমান্বয়ে কাঠনিৰ মাজলৈ সোমাই গৈছে। আমি তালৈ নাযাম, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া ভিতৰলৈ ক্ৰমান্বয়ে সোমাই গ'ল, আৰু সেয়া দেখিছে ক্ৰমান্বয়ে সোমাই গৈছে ভিতৰলৈ।
হাতী চাবলৈ আহি চেণ্ডেল ৰাস্তাতে খুলি লৈ আহিলোঁ। এয়া চব খালী ভৰিয়ে খোজকাঢ়ি আছোঁ বৰ্তমান। আকৌ চেণ্ডেল বিচাৰি যাবগৈ লাগিব। এয়া ব্ৰহ্মপুত্ৰ পাৰে পাৰে চৰ চাপৰিৰ কাষেদি এতিয়া আহি আছোঁ হাতী চাই। কেনেকুৱা দেখিলি? ভাল লাগিলে, এটা অভিজ্ঞতা হ'ল, এক্সপিৰিয়েঞ্চ হ'ল। নামটো কৈ দে। মোৰ নাম দীপজ্যোতি শইকীয়া। মোৰ ভাইটি হয়, তাক লগত লৈ আহিছিলোঁ। বোলো বহুত দিন ঘৰতে সোমাই আছোঁ, অকণমান ওলাই যাওঁ বুলি এই ব্ৰহ্মপুত্ৰ পাৰ পালোহি চাপৰি আহি। আৰু এতিয়া আপোনালোকক দেখালোৱে সকলোবোৰ। আৰু মোৰ এই দিশে আছে যোৰহাট, আৰু এই দিশে গ'লে পোৱা যাব গৌৰীসাগৰ ন? গৌৰীসাগৰ ফেৰী ইয়াৰ পৰাই চলে, আমাৰ ইয়াৰ পৰাই এখন আছে, ইয়াৰ পৰাই যায় তালৈ। আমি এতিয়া ব্ৰহ্মপুত্ৰৰ এটা সুঁতিত সোমাই আছোঁ, সুঁতিয়েদি খোজকাঢ়ি আছোঁ চৰ চাপৰিৰ পৰা নামি আহি। আৰু সেউৱা দেখিছে জাৱন, এইবোৰ জাৱনৰ পুলি হৈ আছে। আৰু বহুত দিনৰ পৰা ইয়ালৈ অহা এটা সপোন আছিলে, সপোন মানে আগতে আহিম বুলি ভাবিছিলোঁ, কিন্তু ভবাবোৰ নহ'লগৈ। আৰু ফাইনেলি আজি চাই গ'লোহি। আৰু কি মুকলি পৰিৱেশ, কিমান শান্ত বতাহ। আৰু সৰুতে এইবিলাক জেগাতে পিকনিক খাবলৈ আহিছিলোঁ, আৰু এতিয়াও আহে চাগে, এতিয়া অহা নাই বাৰু। আগতে এইবিলাক জেগাতে আহি পিকনিক খাইছিলোঁ, দেখিছে নাই? দূৰলৈকে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম। বাই।